আজিৰ দিনত মোবাইল ফোন এটা সাধাৰণ বস্তু হৈ পৰিছে। আপোনাৰ হয়তো নিশ্চয় এটা বা তাতকৈ বেছি মোবাইল ফোন আছে। আজি আমি এই ভিডিঅ'টোত কথা পাতিম এই মোবাইল ফোনৰ সেন্সৰসমূহে কিদৰে কাম কৰে আৰু কি কি সেন্সৰ থাকে। তেনেহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছাম ট্ৰিটছ এণ্ড ট্ৰেভেল। প্ৰথমতে আমি ক'বলৈ গৈছোঁ এক্সেল'মিটাৰ সেন্সৰৰ বিষয়ে। এই এক্সেল'মিটাৰ সেন্সৰটো হৈছে আমাৰ মোবাইলৰ অতিকৈ গুৰুত্বপূৰ্ণ এটা সেন্সৰ। আপোনালোকে হয়তো ফটো চোৱাৰ সময়ত বা চিনেমা চোৱাৰ সময়ত অটো ৰোটেটিং চিষ্টেমটো অন কৰি লৈছে। এই অটো ৰোটেটিং যেতিয়া আমি কৰোঁ তেতিয়া আমি যদি মোবাইলটো থিয়কৈ ৰাখোঁ তেতিয়াহ'লে পৰ্টেবল মোড, আৰু যদি আমি পঠালিকৈ দিওঁ তেতিয়াহ'লে লেণ্ডস্কেপ মোডলৈ গুচি যায়। আৰু এই এক্সেল'মিটাৰ সেন্সৰৰ কাম হৈছে এইটোৱে যে আমি যেতিয়া মোবাইলটো যেনেকৈ ৰাখোঁ তেনেকৈ থকা, যদি আমি এনেকৈ ঘূৰাই দিওঁ তেতিয়া এই এক্সেল'মিটাৰ সেন্সৰৰ সহায় মোবাইলটো এনেকুৱাকৈ লেণ্ডস্কেপ হৈ যায়। এইবাৰ আমি ক'বলৈ ওলাইছোঁ জাইৰ' সেন্সৰৰ বিষয়ে। আচলতে জাইৰ' সেন্সৰো এক প্ৰকাৰৰ এক্সেল'মিটাৰৰ দৰেই, কিন্তু ই এক্সেল'মিটাৰতকৈ অলপ উন্নত হয়। এই জাইৰ' সেন্সৰৰ সহায়ত আমি মোবাইলটো যিফালেই ঘূৰাওঁ সেইফালে অট'মেটিকেলি এটা একশ্যন লৈ লয়। যেতিয়া আপোনালোকে গেম খেলে, যেনে ধৰক টেম্পল ৰান বা কাৰ ৰেচিংবিলাক, তাত আপোনালোকে দেখিছে যদি আমি মোবাইলটো অকণমান এনেকৈ টেৰা কৰি দিওঁ গেমখন টেৰা হৈ যায়, এনেকৈ দিলে গেমখন ইফালে টেৰা হৈ যায়, আৰু যদি আমি এনেকৈ দিওঁ তেতিয়াও কিবা এটা নিশ্চয় একশ্যন হয়। আৰু এই কামটোৱে হৈছে জাইৰ' সেন্সৰ। বন্ধুসকল, তৃতীয়তে আমি যিটো সেন্সৰৰ বিষয়ে ক'বলৈ গৈছোঁ সেইটো হৈছে মেগনেটোমিটাৰ। মেগনেটোমিটাৰ সেন্সৰ এক প্ৰকাৰৰ কম্পাছ সেন্সৰ। যেতিয়া আপুনি মেপ খোলে বা যেতিয়া আপুনি কোনো ধৰণৰ কম্পাছ এপ খোলে, আপুনি নিশ্চয় সেই কম্পাছৰ কথাটো উত্তৰ দিশে থকা দেখিছে, আৰু এইটোৱে হৈছে এই মেগনেটো সেন্সৰৰ কাম। আপুনি যেতিয়া গুগল মেপেৰে ক'ৰবালৈ ড্ৰাইভ কৰে বা গুগল মেপৰ সহায়ত কিবা চাই, আপুনি সদায় দেখিছে যে গুগল মেপৰ যিটো কম্পাছৰ কটা সেইটো সদায় উত্তৰ দিশে হৈ থাকে, আৰু এই মেগনেটোমিটাৰে সেই কামটোকে কৰে। আৰু কিছুমান এপ আছে, এই মেগনেটোমিটাৰৰ এপৰ সহায়ত আপুনি মেটেল ডিটেক্ট কৰিব পাৰিব। আপোনাৰ ওচৰত যদি কিবা এটুকুৰা ল'ৰ বস্তু আছে তেতিয়াহ'লে এই মেগনেটোমিটাৰ এপ কিছুমান পোৱা যায়। এই এপবিলাক ব্যৱহাৰ কৰিলে আপুনি যেতিয়া মোবাইলটো মেগনেটোমিটাৰ সেন্সৰ অন কৰি সেই ল'ৰ টুকুৰাৰ ওচৰত নিব, তেতিয়া এই মোবাইলটোৱে এটা শব্দ প্ৰকাশ কৰিব, আৰু ইয়াৰ সহায়তে সেই ল'ৰ টুকুৰা আপুনি চিনাক্ত কৰিব পাৰিব। আৰু এইটোৱে হৈছে মেগনেটোমিটাৰ সেন্সৰৰ কাম। বন্ধুসকল, আপোনালোকক এইবাৰ আমি ক'বলৈ ওলাইছোঁ আটাইতকৈ ভাল সেন্সৰ এটাৰ বিষয়ে, যিটো সেন্সৰ নহ'লে নেকি আপুনি সদায় অসুবিধাৰ সন্মুখীন হ'লহেঁতেন। সেইটো হৈছে প্ৰক্সিমিটি সেন্সৰ। এই সেন্সৰটো আপোনাৰ ঠিক ফ্ৰণ্ট কেমেৰাটোৰ ওচৰতে পোৱা যায়। এই সেন্সৰটোৱে কি কৰে, আপুনি যেতিয়া কাৰোবাৰ লগত ফোনত কথা পাতে আৰু যেতিয়া আপুনি ফোনটো কাণত লয় তেতিয়া ডিছপ্লেখন বন্ধ হৈ যোৱা আপুনি নিশ্চয় দেখিছে, আৰু এই কামটোৱে হৈছে প্ৰক্সিমিটি সেন্সৰ। এই সেন্সৰৰ পৰা এটা আল্ট্ৰাভায়লেট ৰশ্মি ওলায়, আৰু এই ৰশ্মিটোৰ সন্মুখত একেবাৰে ওচৰত যেতিয়া কিবা এটা বস্তু আহে তেতিয়া আমাৰ ডিছপ্লেখন ফোন কৰি থকা সময়ত নুমাই যায়। এইটোৱে হৈছে এই সেন্সৰৰ কাম। যদি এই সেন্সৰটো নাথাকিলহেঁতেন তেতিয়াহ'লে আমি যেতিয়া এনেকৈ কথা পাতিলোঁ হয় তেতিয়াহ'লে ফোনটো নহয় হ'ল্ড হ'লহেঁতেন বা ফোনটো ডিছকানেক্ট হৈ গ'লহেঁতেন। এইটোৱে হৈছে এই সেন্সৰৰ আটাইতকৈ ভাল কাম। আৰু কিছুমান মোবাইলত এই সেন্সৰটো হয় যেতিয়া আমি ওলোটাকৈ মোবাইলটো কিবা এটা ঠাইত থৈ দিওঁ তেতিয়াহ'লে চাইলেণ্ট মোডলৈ গুচি যায়। এয়ে হৈছে এই সেন্সৰৰ কাম। এইবাৰ আমি ক'বলৈ ওলাইছোঁ লাইট সেন্সৰৰ বিষয়ে। আপুনি হয়তো নিশ্চয় কেতিয়াবা অনুভৱ কৰিছে যে আমি যদি অত্যন্ত ৰ'দত মোবাইলটো চাওঁ তেতিয়াহ'লে মোবাইলৰ ডিছপ্লেখনৰ পাৱাৰ যিটো ব্ৰাইটনেছ সেইটো অট'মেটিক বাঢ়ি যায়, আৰু যদি আমি কোনোবা এটা ৰুমৰ ভিতৰত
মোবাইলটো চাওঁ তেতিয়াহ'লে ডিসপ্লেৰ পোহৰটো অটোমেটিক কমি যায় আৰু এইটোই হৈছে লাইট সেন্সৰৰ কাম এই লাইট সেন্সৰৰ সহায়ত আমি যেতিয়া বাহিৰত আমাৰ চাৰিওফালে পোহৰটো বেছি থাকে তেতিয়া ডিসপ্লেত আমি বেছি পোহৰ দেখিবলৈ পাওঁ আৰু যেতিয়া আমাৰ চাৰিওফালে পোহৰ কম থাকিব বা আন্ধাৰৰ সময় হ'ব তেতিয়া এই লাইট সেন্সৰৰ সহায়ত অটোমেটিক আমাৰ পাৱাৰটো কমি যায় এই হৈছে লাইট সেন্সৰৰ কাম এবাৰ আমি ক'বলৈ ওলাইছো বেৰমেটিক সেন্সৰৰ বিষয়ে এই সেন্সৰটো প্ৰায়বোৰ ফোনতে পোৱা নাযায় কিছুমান নিৰ্দিষ্ট ফোনতহে এই সেন্সৰটো পোৱা যায় এই সেন্সৰটোই আমাৰ চাৰিওফালে থকা যি পৰিবেশ তাৰ ওপৰত কাম কৰে আৰু আমি সমুদ্ৰতলিৰ পৰা কিমান ওখ ঠাইত আছো তাৰ সঠিক হিচাপ এই সেন্সৰৰ সহায়ত আমাক প্ৰদান কৰে এই সেন্সৰ আসলতে যিবিলাকে হাইকিং কৰে বা পৰ্বত বগাই তেওঁলোকক বেছি প্ৰয়োজনীয় কাৰণ পৰ্বত বগাই থাকোতে তেওঁলোকে নাজানে যে কিমান ওপৰলৈ তেওঁলোক উঠিছে আৰু এই সেন্সৰৰ সহায়ত তেখেতসকলে গম পায় যে তেখেতসকল সমুদ্ৰতলিৰ পৰা কিমান ওপৰত আছে এই হৈছে এই সেন্সৰৰ কাম এবাৰ আমি ক'বলৈ ওলাইছো থাৰ্মোমিটাৰ সেন্সৰৰ বিষয়ে আমি সকলোৱে জানো যে থাৰ্মোমিটাৰে কি কৰে এই থাৰ্মোমিটাৰৰ সহায়তে আমি আমাৰ চাৰিওফালে কিমান গৰম আছে ইয়াক অনুমান কৰিব পাৰো কিন্তু মোবাইল ফোনত দুটা থাৰ্মোমিটাৰ সেন্সৰ থাকে এটা হৈছে ইন্টাৰনেল আৰু এটা হৈছে এক্সটাৰ্নেল ইন্টাৰনেল থাৰ্মোমিটাৰে আপোনাৰ মোবাইলৰ বেটাৰীটো কিমান গৰম হৈছে আপোনাৰ মাদাৰবোৰ্ড কিমান গৰম হৈছে বা RAM আদি বস্তু যিবিলাক ইন্টাৰনেল ষ্টৰেজ হয় সেইবিলাক কিমান গৰম হৈছে আৰু সেইবিলাকক ঠাণ্ডা কৰাৰ এক কাম কৰে এই সেন্সৰে যাতে সেইবোৰ সঠিকভাৱে সদায় কাম কৰি থাকিব পাৰে আৰু এক্সটাৰ্নেল থাৰ্মোমিটাৰ সেন্সৰ হৈছে আমাৰ চাৰিওফালে যেটো বাতাবৰণ ইয়াত কিমান গৰম হৈ আছে কিমান পাৰস্তম্ভ হৈ আছে ইয়াক জুখিবলৈ এই থাৰ্মোমিটাৰ সেন্সৰ ব্যৱহাৰ কৰা হয় এবাৰ আমি আপোনালোকক ক'বলৈ লৈছো পেডোমিটাৰ সেন্সৰৰ বিষয়ে এইটো এক প্ৰকাৰৰ এক্সেলৰোমিটাৰ সেন্সৰৰ নিচিনাই হয় কিন্তু ইয়াতকৈ এইটো অলপ অত্যাধুনিক হয় ইয়াৰ সহায়ত আপুনি গম পাব পাৰিব যে আপুনি আজিৰ দিনটোত কিমান সময় খোজ কাঢ়িছে কিমান সময় ড্ৰাইভ কৰিছে ইত্যাদি আপুনি গুগল মেপছত টাইমলাইন সিস্টেমৰ বিষয়ে নিশ্চয় জানে এই টাইমলাইনৰ সহায়ত আপুনি ক'ব পাৰে যে আপুনি আজিৰ দিনটোত কিমান সময় বাইক চলাইছে কিমান সময় কাৰ চলাইছে বা কিমান সময় খোজ কাঢ়িছে আৰু এই যিখিনি তথ্য তেওঁলোকে লয় এই সেন্সৰৰ সহায়তে লয় এবাৰ আমি ক'বলৈ ওলাইছো আটাইতকৈ বৰ্তমান সময়ত জনপ্ৰিয় সেন্সৰ ফিংগাৰপ্ৰিন্ট সেন্সৰ আজিকালি এটা মোবাইলত সকলোৱে ভাল কেমেৰা ভাল বেটাৰী আৰু ফিংগাৰপ্ৰিন্ট থকা নিশ্চয় বিচাৰে এই ফিংগাৰপ্ৰিন্ট সেন্সৰটো হৈছে এটা আমি ক'ব পাৰো যে ভাল সিকিউৰিটি সিস্টেম কাৰণ এই ফিংগাৰপ্ৰিন্ট সেন্সৰ কোনো মানুহে অতি সহজত কেতিয়াও হ্যাক কৰিব নোৱাৰে ইয়াক এটা এডভান্স লেভেলৰ সিকিউৰিটি প্ৰগ্ৰাম বুলি কোৱা হয় যেতিয়া আপুনি এই ফিংগাৰপ্ৰিন্ট সেন্সৰত প্ৰথমবাৰলৈ আপুনি নিজৰ আঙুলিৰ ছাপ দিব তেতিয়া এই ফিংগাৰপ্ৰিন্ট সেন্সৰে আপোনাৰ আঙুলিটোৰ সম্পূৰ্ণ চিত্ৰ এটা এই সেন্সৰৰ ভিতৰত অংকন কৰি লয় আৰু পৰৱৰ্তী সময়ত যেতিয়া আপুনি এই সেন্সৰৰ ওপৰত আপোনাৰ আকৌ আঙুলিটো দিব তেতিয়া হলে সেই আগতে সেন্সৰত জমা হৈ থকা এই আপোনাৰ আঙুলিৰ চিত্ৰটোৰ লগত মিলাই চাব যদিহে প্ৰতিটো ডট ইয়াৰ লগত মিলে তেতিয়া হলে আপোনাক ফোনটো এক্সেছ কৰিবলৈ পাৰমিশন দিব আমি সকলোৱে জানো যে পৃথিৱীত আমাৰ ফিংগাৰপ্ৰিন্ট কাৰো লগত কেতিয়াও নিমিলে আৰু এই কাৰণেই ফিংগাৰপ্ৰিন্ট সেন্সৰক অতি এক ভাল লক সিস্টেম বুলি কোৱা হয় আৰু মোবাইলৰ ক্ষেত্ৰতেই নহয় এতিয়া বহুতো সিস্টেমত ফিংগাৰপ্ৰিন্ট সেন্সৰ আপোনালোকে দেখিবলৈ পাব বেংক বা যিকোনো প্ৰতিষ্ঠানতেই এতিয়া এই ফিংগাৰপ্ৰিন্ট সেন্সৰৰ ব্যৱহাৰ হ'বলৈ ধৰিছে শেষত আমি ক'বলৈ ওলাইছো নতুনকৈ অহা এটা সেন্সৰৰ বিষয়ে হেতু হৈছে ফেচ আইডি লক সেন্সৰ
এই সেন্সৰটো এক প্ৰকাৰৰ ফিংগাৰপ্ৰিণ্ট সেন্সৰৰ নিচিনাই হয় কাৰণ যেতিয়া আপুনি নিজৰ মোবাইলৰ ফ্ৰণ্ট কেমেৰাটো আপোনাৰ সন্মুখলৈ আনিব তেতিয়া আপোনাৰ স্ক্ৰীনখন অটোমেটিক আনলক হৈ যাব আৰু এইটোৱেই হৈছে ফেচ আইডি সেন্সৰৰ কাম যেতিয়া আপুনি প্ৰথমবাৰলৈ সেই ফেচ আইডি সেন্সৰত নিজৰ মুখখন ইনষ্টল কৰিব মানে যেতিয়া আপুনি প্ৰথমবাৰলৈ নিজৰ মুখখন দিব আপোনাৰ মুখখনত সেই সেন্সৰে কিছুমান ডট ধৰক আপোনাৰ বহুতো ডট বনাই ল'ব ডট বনাই লৈ এটা সুন্দৰ ছবি সেই সেন্সৰৰ ভিতৰত মজুত কৰি ৰাখিব আৰু ইয়াৰ পিছত আপুনি যেতিয়া মোবাইলটো আপোনাৰ সন্মুখলৈ আনিব তেতিয়া সেই সেন্সৰে সেই ডটবিলাক আপোনাৰ মুখত প্ৰথমতে যিবিলাক ডট ব্যৱহাৰ কৰি এখন ফটো এই মোবাইলৰ ভিতৰত লৈছিল সেই ডটবিলাক মিলাই চাব যদিহে সেই ডটবিলাকৰ লগত মিলে তেতিয়াহ'লে আপোনাক ফোনটো এক্সেছ কৰিবলৈ দিব আৰু ইয়াক অতি ভাল লগ বুলি এই কাৰণে ক'ব পাৰি যে আপুনি সন্মুখলৈ এই মোবাইলটো আনিলেই হ'ল ইয়াত কোনো আপুনি বুটাম টিপিব নালাগে আপোনাৰ অটোমেটিক এই ফোনটো এক্সেছ হৈ যাব মানে আপুনি অটোমেটিক্যালি এই ফোনটো চলাব পাৰিব তেনেহ'লে বন্ধুসকল কেনেকুৱা লাগিলে আপোনালোকৰ আজি এই মোবাইলৰ সেন্সৰসমূহৰ বিষয়ে জানি নিশ্চয় কমেণ্ট কৰক আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটি নিশ্চয় সাবস্ক্ৰাইব কৰক কাৰণ আপোনালোকলৈ আমি সদায় এনেকুৱা নতুন নতুন টেকনলজি ৰিলেটেড ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ জয় আই অসম